গুড মৰ্ণিং এভৰিৱান। চ' নতুন এটা ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। চ' আজি কি কৰোঁ দেখা যাব দিনটো, আৰু ৰাতিপুৱা শুই উঠা অকণমান দেৰিয়ে হ'ল মানে আজি। চ' ব'লক লেটছ ষ্টাৰ্ট দ্য ব্লগ। চ' এতিয়া মই কলেজলৈ ওলাই মেলি ৰেডি হ'লোঁ। চ' কলেজ যাম, কলেজ গৈ পেলাই কি কৰা যাব দেখা যাব। চ' প্ৰথমতে মই কলেজ গৈ লওঁ, কলেজ গৈ ক্লাছো আছে, ক্লাছ কৰিম। ফাইনেলি আমাৰ গৈহাগৰ ৰাস্তাটো বনাই আছে, আৰু মানে আজিহে আহি অকণমান মানে ভাল লাগিছে নেকি ইমান দিনৰ মূৰত মানে কি ক'ম আৰু, গৈহাগৰ ৰাস্তাটো বনাইছে, হয়তো বটিয়াৰ পৰা ইয়ালৈকে বনাই দিব চাগে। মানে বহুত ভাল হ'ল দেই, বনোৱাৰ পৰা মানে বহুত ভাল হৈছে। আৰু নাজাৰাটো চক কিমান ধুনীয়া বতৰ না। এইবোৰ বনাব, এইটো ৰাস্তা বনোৱা নাই, বনাই আহি আছে আৰু বনাব লাহে লাহে। চ' মই গৈ থাকোঁ, লাহেকৈ লগ পাই আছোঁ। গৰুটো বৰ বেয়া মানে সেইকাৰণে নামটো গৰু লখিমৰ ৰুমত যাম চব লখিম। চ' কলেজ গৈছিলোঁ, কলেজ নহ'লে সেইকাৰণে লগালগ ঘূৰি আহিলোঁ। মানে আজি কামো আছে অকণমান ঘৰত, মই বোলো ক্লাছ কেইটামান কৰিম, কিন্তু ক্লাছ নহ'লে আজি। চ' লগালগ কলেজৰ পৰা ঘূৰি আহিলোঁ, আৰু ঘূৰি আহি মানে আজি মানে আমাৰ মানে কি ক'ম আৰু, এইটো চব ড্ৰেছটো আমাৰ কমপ্লিট হ'লগৈ। এইটো মানে চাটা টাটা লগালে। চ' মানে গাড়ী এখন লোৱা কথা আছে। চ' গাড়ীখন আজি ডেলিভাৰী আছে। চ' গাড়ীখন ল'বলৈ যাওঁ আমি, মানে লাইফৰ প্ৰথমখন গাড়ী আমাৰ ঘৰত। চ' সৰুৰ পৰা লোকৰ গাড়ীতে উঠি মানে জলৈ যোৱা হয়, আজিয়ে মানে লৈছোঁ আৰু নিজৰ বুলি এখন। চ' বহুত ভাল লাগিছে, মনটো মানে বহুত ফূৰ্তি লাগি আছে আৰু। চ' গাড়ীখন ডেলিভাৰী আছে। চ' 2টামান বজাত আমি যাম গাড়ীখন ডেলিভাৰী আনিবলৈ। চ' এতিয়া মানে ডিব্ৰুগড়ৰ পৰা আহি আছে গাড়ীখন শিৱসাগৰ। চ' ল'মগৈ। ত' চাই থাকক ব্লগটো। আৰু এতিয়া মই গা পা ধুওঁগৈ, মই বেংকলৈ যাব লাগে মাৰ লগত। চ' বেংকৰ পৰা আহোঁগৈ, বেংকৰ পৰা আহি মেলি হয়তো মন্দিৰত যাম নেকি, কিবা কৰিম। চ' গা পা ধুই আহিলোঁ, এতিয়া আমি বেংকলৈ যাব লাগিব, বেংকলৈ যাম। তাৰ আগতে ভাতকেইটা খাই লওঁ নেকি, চাই লওঁ। চ' ভাতকেইটা খাই লওঁগৈ, যদি দিয়ে তাৰপিছত বেংকলৈ যাম। বতৰটো আকৌ বৰ ক'লা মূলাকৈহে আহিছে এইপিনৰ পৰা, মানে কৃষ্ণ প্ৰভু নিদিলেই হ'ল আৰু। নহয়, মই ব্লগ এটা বনাই ভাত এইবোৰ ফটো মৰা ভাত নহয়। আমি ভাত খাম এতিয়া, ভাত খাই পেলাই যাব লাগে আৰু বেংকলৈ যাম। নাই মই ময়ো যাম। চ' এতিয়া মই ওলাই মেলি ৰেডি হ'লোঁ, আৰু বেংকলৈ যাম। এতিয়া বেংকলৈ গৈ পেলাই আহি পেলাই আমি মানে বেংকত কামখিনি কৰি পেলাইহে আমি মানে ডিলাৰলৈ যাম। শিৱসাগৰত ডিলাৰ আছে, মহেন্দ্ৰা ডিলাৰ। চ' তালৈ যাম। আমাৰ এই ৰাস্তাটো দেখিছে নাই, মানে ৰাস্তাটো এইটো ভয়ংকৰ ৰাস্তা, এইটো দেখিছেনে? সেইকাৰণে মই মানে স্কুটিখন আগতে গৈ সেই তাত থৈ আহিলোঁগৈ। থৈ আহি পেলাই এতিয়া মায়ে মই যাওঁ, বজাৰ কেইটামানো আছে, বজাৰ কেইটামান কৰিম, কৰি পেলাই লাহেকৈ ওলাম আৰু। বেংকত কাম চাম হ'ল, এতিয়া মিঠাই কেইটামান লৈ পেলাই মায়ে মিঠাই কেইটামান লৈ লওঁ ইয়াতে। আমাৰ গৈহাগৰ বিনায়ক হোটেল এখন। চ' ইয়াতে মিঠাই চিঠাই কিবা কিবি লৈ লওঁ, মায়ে লৈ আছে এইপিনে। মিঠাই চিঠাই লৈ হৈ গ'ল, আৰু এতিয়া লাহেকৈ গৈ থাকোঁ আৰু আমি। মামা দোকানতে মাংস ল'লোঁ। চ' পাৰ্টি আৰু কিবা এটা দিব লাগিব। চ' এতিয়া আমি গাড়ীখন আনিবলৈ গৈ আছোঁ, মানে যাম আৰু ডেলিভাৰী আমাক ফোন কৰিছে ডিলাৰ মানুহে। ত' আমি গৈ আছোঁ। এয়া দাদা মোৰ বাৰু খোৱা লোৱা মানে কেনেকুৱা লাগিছে আজি? মজা লাগিছে, ভাল লাগিছে, বহুত ভাল লাগিছে, বহুত ভাল লাগিছে। আমি গৈ আছোঁ এতিয়া। গৈ পিনে ঘৰ হেৰিটো তাহাঁতৰ ৰখাই থাকে ইয়াত, বুজিছে নাই? ঘৰ হেৰিটো কিন্তু ৰখাই ইয়াত কি ক'ব।
কেনেকুৱা লাগিছে বঢ়িয়া 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 বৰ্তমান মানে বাহঁত গ'ল বাহঁত আমাৰ খুৰা সেই ল'ৰাটো যে কৈছিলোঁ সেই তাৰ লগত গৈছে চ' আমি যাম মোৰ লগৰকেইটাৰ লগত দেখিব বাৰু কোন কোন যাওঁ চ' আমি তাৰ লগত যাম তাৰ লগত যাম মই আৰু গৈ লৈ কি হয় আৰু কি গাড়ী লৈ আছোঁ লাষ্টলৈকে চাই থাকক বতৰটোৰ মাজতে বৰষুণ দিছিলে এতিয়া অকণমান ফৰকাল কৰিছে আৰু এনেকৈ থাকিলে হ'ল আৰু দেই ভগৱান মানে ৰাস্তাটো বৰ বেয়া সেইকাৰণে বোকা লাগিবতো বেয়া লাগে বৰ্তমান আহি ডিলাৰ হাউচত পালোহি আৰু ল'ম আৰু গাড়ীখন চাই থাকক কি আনিম এইজনে পানী আনিছেগৈ দে পানী বটল অকণমান দে পানী অকণমান দে পানী অকণমান দে গাড়ী কোনখন সেইখন নেকি গাড়ী পাৰ্টিটো খোৱাবা আজি পাৰ্টি মই খাম এতিয়া এই দেউতাহঁতে কাগজ পত্ৰখিনি কৰি আছে এনেকৈ মানে চাইন মাৰিব লাগেতো বহুত কিবা কিবি চ' এইখিনি চাইন টাইনখিনি মাৰি লৈছে খুৰা চুৰা চব বহি আছে আৰু বৰ্তমান আমি ৰখি আছোঁ ইয়াত গাড়ীখিনি গৈ আছে আৰু অলপ দেৰি পিছত উলিয়াই দিব আৰু নে কি কথা মজা লাগিছে গৰমত ছুটি কৰি ৰৈ আছোঁ গাড়ীখন দেখাম লাষ্টত দেখা পাব কি গাড়ী কি কথা চ' এনেকৈ ডিলাৰৰ পৰা পূজা চূজা এনেকৈ কিবা কিবি অকণমান কৰি দিব গাড়ীখন কৰি উলিয়াই দিব আৰু তাৰপিছত বাই পিনে এনেকৈ চকাত পানী দিছে পানী চানী দিব লাগে বোলে কিবা নিয়ম আছে এনেকৈ এইখনেই আৰু গাড়ী ধৰিব পাৰিছে চাগে কি গাড়ী চ' দেউতাক এনেকৈ মানে গামোচা এখন পিন্ধালে পিন্ধাই এনেকৈ চাবিটো দিব এতিয়া আৰু লাহেকৈ এইয়া দিলে আৰু মানে কি ক'ম ধুনীয়া লাগিছে চ' এইখনেই গাড়ী আৰু মহেন্দ্ৰাৰ XUV 300 অপশ্যনেলখন W8ৰ এইখনেই ল'লোঁ আৰু চ' কেনেকুৱা লাগিছে আপোনালোকে জনাব এইখনেই গাড়ী আৰু অনুভৱ কেনেকুৱা একদম অচম মজা চ' গাড়ী এখনে ল'লোঁ হা কেনেকুৱা লাগিছে তোক ঠিকে আছে গাড়ী একদম ধুনীয়া এতিয়া দেউতাই তেল ডিপুটোত তেল ভৰাবলৈ গৈছে গাড়ীখন তেল চেল ভৰাই আমি ঘৰলৈ গৈ থাকিম আৰু লাহে লাহে কোনখন গাড়ীখন কোনখন এইখন তেল ভৰাই আহি আছে এইখন আজাও এতিয়া আহি আমি ঘৰৰ মানে নিজৰ পদূলি পাইছোঁহি আৰু পামগৈ খালি ৰাস্তাটোলৈহে বেয়া লাগিছে গাড়ীখন বৰ বোকা লাগিব মানে আমাৰ এই ৰাস্তাটো বৰ মানে বোকা ৰাস্তা মানে কি ক'ম আৰু অহা নাই এতিয়ালৈকে ৰাস্তাটো বোমাই দিয়া নাই পামগৈ আৰু এতিয়া লাহেকৈ মই চালোঁ উঠি আহিছোঁ ফাইনেলি ঘৰত
খোৱা দেই তোমালোকে যি পাইছা যি পাইছা আৰু খাই দিয়া যি পাইছাটো ইয়াকে গম পাইছানে এই যি পাইছাটো কিয় পাইছা ঘৰত পোৱা নাই চ' গাড়ী আদি পালোহি গাড়ী গেৰেজত থ'লে থৈ পেলাই নি আপোনালোকৰ আমি কমচে কম ছটা বাজিলে 6টা বজাৰ ভিতৰত মানে গাড়ী ঘৰৰ ভিতৰত ভৰাবলৈ কৈছিলে মানে চোৱা আছিল নে চ' গাড়ী আনি ভৰালোঁ ভৰাই পেলাই নি এতিয়া গেৰেজত ভৰাই থোৱা আছে আৰু ওচৰ চুবুৰীয়া মানুহ আহিছে খুৰা মামা তেওঁলোকো আহিছে চ' কিবা এটা মানে যোগাৰ কৰিছে আৰু চ' দেখাইছিলোঁ অথনি চ' সেইকাৰণে আৰু এনেকৈ খাই বৈ আৰু এতিয়া গাড়ীখন গেৰেজত ভৰাই থোৱা আছে আৰু লাহেকৈ গাড়ীখন XUV 300 W8 অপশ্যনেলৰ টপ মডেলটো আনিছিলোঁ চ' এইখনেই গাড়ী এয়া দেখিছে 300 W8 এইখনেই গাড়ী আৰু এয়াই মই নেক্সট ভিডিঅ'ত গাড়ীখনৰ ভিতৰত কি বস্তু আছে বা কি নাই এইবোৰ দেখাম আপোনালোকক আৰু তাকে আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু যদি কাৰোবাক শ্বেয়াৰ কৰিবলৈ বিচাৰে শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি অলপ মৰম দিব ছাপোৰ্ট দিব তাৰে আশা ৰাখিলোঁ চ' বাই বাই টিল দেন নেক্সট ভিডিঅ'